আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। ईमान मुजमल आमन्तु बिल्लाहि कमा हुवा बिअस्माइहि व सिफातिहि व क़बिलतु जमीअ अहकामिहि। সংক্ষিপ্ত ইমান, মই বিশ্বাস আনিছো আল্লাহৰ ওপৰত, তেওঁ যিধৰে আছে আৰু তেওঁৰ নাম আৰু গুণাৱলী সহ মই তেওঁৰ আদেশ নিষেধ নতশিৰে মানি লৈছো। ঈমান মুফাssal আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি ওয়াল ইয়াউমিল আখির ওয়াল কদরি খাইরিহি ওয়া শাররিহি মিনাল্লাহি তাআলা ওয়াল বা'থি বা'দাল মাউত। বিস্তাৰিত ইমান, মই আল্লাহ আৰু তেওঁৰ ফৰিস্তাসকলৰ ওপৰত, তেওঁৰ ধৰ্মগ্ৰন্থসমূহৰ ওপৰত, তেওঁৰ ৰসুলসকলৰ ওপৰত আৰু শেষ বিচাৰৰ দিনৰ ওপৰত আৰু ভাগ্যৰ তকদিৰৰ ওপৰত, ভাল আৰু বেয়া যি হয় আল্লাহৰ পক্ষৰ পৰাই হয় আৰু মৃত্যুৰ পিছত পুনৰুত্থানৰ ওপৰত ইমান আনিছো।